ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল অভিজিলস্ক আপোনাক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ গাইছ। আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰে আজি মই ব্লগটো আৰম্ভ কৰোঁ বলক গাইছ। অলপ পিছতকৈ যিহেতু গৰু গা ধুৱাব লাগিব আৰু এয়া লাও কাটি আছোঁ দেউতাই, তো এতিয়া নাৰিকল গুচাই আছে গাইছ। আৰু অলপ পিছতকৈ আমি গৰু গা ধুৱাম। এতিয়া গাটো ধুই আহি পেলাই মই লাও বেঙেনা থেকেৰা এইবিলাক কাটোহি গাইছ। তো গাইছ এতিয়া গা পা ধুই আহিলোঁ আৰু ইয়াত থেকেৰা বেঙেনা এইবিলাক আনি লওঁ আৰু এতিয়া কাটো, আপোনালোককো দেখাই আছোঁ। এতিয়া সকলো আনি ল'লোঁ আৰু এইখিনি কাটি পেলাই আপোনালোকক এতিয়া দেখাই আছোঁ। তো গাইছ এতিয়া এইখিনি কাটি হৈ গ'ল আৰু এইকেইডাল চাটবাৰী বুলি কয় আৰু এইকেইডালত এতিয়া ভৰাই ল'ব লাগিব, ধুনীয়াকৈ ভৰাই ল'ব লাগিব এইখিনি। তো আপোনালোকক দেখাই আছোঁ। তো গাইছ এইখিনি এতিয়া ধুনীয়াকৈ ভৰাই ল'লোঁ দেখিছে, আৰু এতিয়া গৰু গা ধুৱাব লাগিব। গাইছ আমি ইয়াতে অলপ পিছতকৈ আহি গৰু গা ধুৱাম, দেখিছে ধুনীয়াকৈ বালি পৰিছে নদীত। তো গাইছ এতিয়া এয়া গৰুক হালধি আৰু মাহ সানিব লাগে, এনেকৈ সানি দিলোঁ গোটেইকেইটাকে অলপ অলপ নিয়ম কৰি। তো গাইছ আপোনালোকে যে দেখিছে এয়া গৰু খেদি নি আচাৰ এডাল, সেইডাল হৈছে ভেটা তিতা গছ গাইছ। আৰু বিহুৰ দিনা ভেটা তিতা গছে এনেকৈ খেদি নিব লাগে আৰু গা ধুৱাব লাগে। আহক গাইছ, এনেকৈ গৰুকেইটা নদীত নমাই দিলোঁ আৰু গা ধুৱাবলৈ আৰম্ভ কৰিলোঁ। আৰু সকলোৱে দেখিছে ইপাৰে সিপাৰে সকলোৱে এনেকৈ নদীত গা ধুৱাই আছে গৰু। তো গাইছ এই পোৱালিটোৱে কেনেকৈ সাঁতুৰিছে দেখিছে পানীত। এনেকৈ লাও বেঙেনাৰে লাও খা বেঙেনা খা মাৰে বাপেৰে সৰু তই হবি বৰ গৰু, এই বুলি কৈ গৰুকেইটাক পথাৰলৈ খেদি দিলোঁ গাইছ। তো গাইছ এয়া দেখিছে ই ধুনীয়াকৈ আহিছে গৰু গা ধুৱাবৰ কাৰণে গাইছ। এয়া সকলোৱে একদম গা ধুৱাইছে, বিহু বুলি কিবা এটা কোৱা, ৰঙালী বিহু বুলি ৰাইজক দেখিছে। নদীৰ ইপাৰে সিপাৰে একদম গৰু গা ধুৱাইছে, এটা মানে উলহ মালহৰ পৰিৱেশ গাইছ। জানদায়ো গৰু গা ধুৱাই আছে দেখিছে। তো গাইছ বহাগৰ বিহুত মানে বাঁহৰ গছৰ গুৰিত মাটি দিব লাগে, সেইকাৰণে বাঁহৰ গছৰ গুৰিত এতিয়া মাটি দিম গাইছ। এতিয়া বাঁহত মাটি দিলোঁ আৰু এতিয়া গা পা ধুই লওঁগৈ নদীত। গা পা ধুই ল'লোঁ আৰু এয়া নতুন কাপোৰ পিন্ধি ল'লোঁ বিহু বুলি। তো এতিয়া মামাহঁতৰ ঘৰত গৈ আছোঁ, তো ব'লক যাওঁ বিহু খাবৰ কাৰণে মাতিছে। এতিয়া মামাহঁতৰ ঘৰ পাই গ'লোহি আৰু এয়া মানে মামাহঁতৰ ঘৰ আৰু ঘুগনি আনি দিলে মামীয়ে, খাই আছোঁ গাইছ। তো গাইছ এতিয়া জেঠাই মানে বিহু খাবলৈ মাতিলে যাওঁ, জেঠাই ঘৰত আহিছোঁ এতিয়া বিহু খাবলৈ। দেখিছে বৰা পিঠা ৰঙালাও ভাজি মায়ে দিলে আৰু খাই লওঁ গাইছ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অলপ মানে ওলাই গৈছোঁ ভাতি পেলাই আৰু আহি পেলাই জাক দিয়া বুলি কয়, তো আজিৰ পৰা মানে জাক দিব লাগে। তাতো জাক মায়ে জ্বলাই দিলে আৰু এয়া গোহালিৰ ওচৰতো দিছে। আৰু এয়া গৰুকেইটাক এতিয়া মানে গোহালিত মায়ে চাকি জ্বলাই দিলে আৰু আজিৰ পৰা মানে গৰুক বিচাৰ পিছত আমি বিচনীৰে মানে বিচিব পাৰে পৰম্পৰা মতে গাইছ। এনেকৈ গৰুক বিচি দিয়াৰ পিছতহে মানে আজিৰ পৰা মানুহে বিচনী ব্যৱহাৰ কৰিব পাৰে নিয়ম মতে। ইয়াতো গৰুকেইটাক ধুনীয়াকৈ বিচি দিলোঁ। এতিয়া ছাগলীকেইটাকো বিচি দিছোঁ। মায়ে প্ৰসাদ ভগাই দিবৰ কাৰণে দিছে, ভগাই দি থওঁ গাইছ। এতিয়া তো গাইছ এতিয়া প্ৰসাদ বিলাবৰ কাৰণে আহিলোঁ। আজি হৈছে নেক্সট ডে আৰু আমি ৰাতিকৈ হুঁচৰি গাম আৰু এতিয়া দিনত হুঁচৰি দল আহিছে চাওক। গাইছ এতিয়া ৰাতি হ'ল আৰু ধুনীয়াকৈ চুৰিয়া গামোচা লৈ ওলালোঁ মানে হুঁচৰি গাবলৈ। তো এতিয়া বলক দেৰি নকৰি গৈ থাকোঁ।
আজি হৈছে ডে 3 আৰু আজি মানে প্ৰথম আমাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম আমি হুঁচৰি। আজি আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিম গাইজ। কালি আমাৰ ওচৰৰ ঘৰলৈকে গালোঁ গাইজ। আজিতো হুঁচৰি